ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহোদয়া, অসমৰ মহামহিম ৰাজ্যপাল শ্ৰী গোলাপচান্দ কাটাৰিয়া ডাঙৰীয়া, ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী ভূপিন্দৰ যাদৱ ডাঙৰীয়া, ভাৰত চৰকাৰৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী ডাঙৰীয়া অজন্তা নেওগ ডাঙৰীয়ানী, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ডাঙৰীয়া, ভাৰত চৰকাৰৰ বন পৰিৱেশ বিভাগৰ স্পেচিয়েল ছেক্ৰেটাৰী শ্ৰী চি.পি. গোয়েল ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃ, যুৱক যুৱতী আৰু সন্মানীয় সুধীবৃন্দ, 38 বৰ্ষ উপলক্ষে কাজিৰঙাত অনুষ্ঠিত এই গজ মহোৎসৱৰ বিশাল আয়োজনলৈ অসমবাসীৰ হৈ মই ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহোদয়াক আন্তৰিক স্বাগতম জনাইছোঁ। দেশৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় পদ অলংকৃত কৰাৰ পিছত অসম ভূমিলৈ তেখেতৰ এয়া দ্বিতীয়টো ভ্ৰমণ। এই ভ্ৰমণকালত হস্তি উৎসৱৰ এই আয়োজনত তেখেতৰ উপস্থিতি নিঃসন্দেহে ৰাজ্যবাসীৰ বাবে এক সন্মান আৰু সৌভাগ্যৰ বিষয়। ইতিমধ্যে কালি আৰু আজি পুৱাৰ ভাগত মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই জীপ ছাফাৰীৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি আমাক কৃতাৰ্থ কৰিছে। হাতীৰ লগত ভাৰতীয় মানুহৰ সম্পৰ্ক অতিকে প্ৰাচীন আৰু হাতী আমাৰ সভ্যতা সংস্কৃতিৰ অভিন্ন অংগ। ৰামায়ণৰ সময়ৰ পৰাই হাতী মানুহৰ সম্বন্ধৰ বিষয়ে লিপিবদ্ধ হৈছে। ৰামায়ণত উল্লেখ কৰা মতে হাতীবোৰ আছিল ৰাজকীয় বাহনৰ প্ৰধান আহিলা। হাতীৰ পিঠিত ৰজা মহাৰাজাসকলে বহি যাব পৰাকৈ সোণৰ হাওদাৰ প্ৰচলন আছিল। হাওদাৰ ৰজা মহাৰজাৰ বিজয় পতাকা ওলোমাই দিয়া হৈছিল। ভৰতে ৰামচন্দ্ৰক বনবাস কালত সাক্ষাৎ কৰিবলৈ যাওঁতে হাতীলৈ যোৱাৰ কাহিনীও ৰামায়ণত পোৱা যায়। ৰজা মহাৰজাৰ উপৰি ৰাজবিষয়া, সামন্ত আৰু জমিদাৰসকলে নিজ নিজ পদমৰ্যাদা অনুসৰি লগত হাতী ৰাখিছিল। মহাভাৰতৰ যুদ্ধত প্ৰাগজ্যোতিষপুৰৰ নৃপতি ভগদত্তই কৌৰৱৰ হৈ যুদ্ধত অৱতীৰ্ণ হওঁতে হাতীত উঠি যুদ্ধ কৰিছিল। আলেকজেণ্ডাৰে দিগ্বিজয় কৰিবলৈ ভাৰত আক্ৰমণ কৰাৰ সময়ত ৰজা পুৰুৰ লগত হোৱা যুদ্ধত ভাৰতীয় হাতীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। যুদ্ধক্ষেত্ৰত ভাৰতীয় হাতীৰ আক্ৰমণত আলেকজেণ্ডাৰৰ বহু সৈনিক নিহত হৈছিল। বহু সৈনিক আহত হৈ যুদ্ধক্ষেত্ৰ এৰি পলাই গৈছিল। এই যুদ্ধত ৰজা পুৰুৱে এটা প্ৰকাণ্ড হাতীৰ পিঠিত উঠি যুদ্ধ কৰিছিল। অসমৰ জনজীৱনত অনাদি কালৰে পৰা হাতী এক অবিচ্ছেদ্য অংগৰূপে পৰিগণিত হৈ আহিছে। হাতী আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ চহকী উপাদান হিচাপে চিহ্নিত হৈ আহিছে। হস্তায়ুৰ্বেদ আৰু হস্ত্ৰী বিদ্যানৱ আদি প্ৰাচীন গ্ৰন্থই এই কথাৰ প্ৰমাণ দাঙি ধৰে। হস্তি বিদ্যানৱ অসমৰ সাংস্কৃতিক ইতিহাসৰ এক গৌৰৱময় দস্তাবেজ। আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত সৃষ্টি হোৱা এইখন এখন অমৰ গ্ৰন্থ। হস্তি বিদ্যানৱ কেৱল হাতী সম্পৰ্কীয় এখন অমূল্য গ্ৰন্থই নহয়, হাতীৰ বিভিন্ন শ্ৰেণী, ইয়াৰ প্ৰশিক্ষণ আৰু যত্নৰ ধৰণ, ইয়াৰ ৰোগ আৰু চিকিৎসা, আনকি ইয়াৰ থকা ঠাই নিৰ্মাণ আৰু ৰছী প্ৰস্তুতৰ ধৰণৰ বিষয়েও বহু তথ্য ইয়াত সন্নিৱিষ্ট কৰা হৈছে। পুথিখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে ইয়াৰ বহুৰঙী চিত্ৰবোৰ। এই চিত্ৰসমূহে নিঃসন্দেহে ভাৰতীয় চিত্ৰকলাৰ মূল খুঁটিটোৰ সৈতে থলুৱা শৈলীৰ মিশ্ৰণৰ স্বাক্ষৰ দাঙি ধৰে।
এই চিত্ৰসমূহত আমি প্ৰাচীন অসমৰ এক উন্নত চিত্ৰকলাৰ উমান পাওঁ। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ৰাজ্যতে হাতী পোৱা যায়। তদুপৰি এছিয়াৰ হিমালয়ৰ বনাঞ্চল, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, উৰিষ্যা, বিহাৰ, নীলগিৰি পৰ্বতমালা, পশ্চিম ঘাট পৰ্বতমালা, মহীশূৰ, কুৰ্গ আদিৰ লগতে থাইলেণ্ড, ইণ্ডোচীন, মালয়েছিয়া, ইণ্ডোনেছিয়া, ম্যানমাৰ আদি অঞ্চল হাতীৰ বাবে উপযুক্ত বাসস্থান হিচাপে পৰিগণিত হৈ আহিছে। আমাৰ ৰাজ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, বুঢ়া চাপৰি বনাঞ্চল, তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা, জয়াদিহিং অৰণ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু নগাঁৱৰ লাওখোৱা অৰণ্য হাতীৰ প্ৰধান বিচৰণ ভূমি। আনহাতে জয়াদিহিং অভয়াৰণ্যৰ মাজেদি অৰুণাচললৈ, নামবৰ, কাৰ্বি পাহাৰ, নামেৰী, ভালুকপুং, মানাহ, ভূটান আৰু বৰাক উপত্যকাৰ ধনচিৰিৰ কাষেদি হাতীৰ অহা যোৱাৰ প্ৰধান পথ হিচাপে হাতীয়ে ব্যৱহাৰ কৰে। আমাৰ দেশত হাতীৰ বাসস্থান সুৰক্ষিত কৰিবলৈ হাতী প্ৰধান অৰণ্য চিহ্নিত কৰি ইয়াক হস্তি প্ৰকল্প হিচাপে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। আজি ভাৰতবৰ্ষৰ হস্তি প্ৰকল্পৰ ৩ দশক পূৰ্তি উপলক্ষে এই বিশাল অনুষ্ঠান ভাৰত চৰকাৰৰ বন বিভাগে অসমত আয়োজন কৰাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছো। मैं भारत सरकार का वन मंत्री भूपिंदर यादव जी को धन्यवाद देता हूं कि हस्ती प्रकल्प का 30वीं सालगिरह उद्यापन करने के लिए उन्होंने आसाम को शिनाख्त किया और हमें ये गज उत्सव पालन करने के लिए मौका दिया। मैं भारत सरकार को खास करके हमारे मंत्री श्री भूपिंदर यादव को बहुत बहुत धन्यवाद देता हूं। आमार सभ्यता और संस्कृतिर सहित गभीर सम्पर्करे बान खाई थका तथा जैव वैचित्र्य संरक्षणर दिशर परा गुरुत्वपूर्ण हस्तीर सुरक्षात आमार सरकारे विशेष अग्राधिकार प्रदान करिছে। आमार राज्यत 5খন एलिफेंट रिजार्भर लगते हाथी धारणकारी अंचल सामरी 9টা एलिफेंट रेंज আছে। বিভিন্ন অঞ্চলৰ হাতী বাসস্থানৰ মাজত পুনৰ সংযোগ স্থাপন কৰিবলৈ আমাৰ চৰকাৰে 12টা হাতী কৰিডৰ চিনাক্ত কৰি পুনৰ নিৰ্ধাৰণ কৰিছে। বাধাহীনভাৱে যাতে হাতীয়ে চলাচল কৰিব পাৰে তাৰ বাবে হাতী কৰিডৰবিলাকত এলিভেটেড ৰোড, আণ্ডাৰপাছ, অভাৰপাছ আৰু ৰেম্প আদি নিৰ্মাণৰ জৰিয়তে বৈজ্ঞানিক আৰু বাস্তৱসন্মত প্ৰশমন ব্যৱস্থা প্ৰয়োগ কৰা হৈছে। ৰেলৱে বিভাগে ৰঙিয়া ৰেলৱে সংমণ্ডলৰ অন্তৰ্গত গুৱাহাটী চহৰৰ আজাৰা কামাখ্যা ৰেলপথৰ দুই কাষে ৰাণী সংৰক্ষিত বনাঞ্চল আৰু দীপৰ বিল অভয়াৰণ্যৰ সৈতে সংযোগ কৰা 8টা স্থায়ী হাতী কৰিডৰত ৰেম্প নিৰ্মাণৰ পদক্ষেপ লৈছে। আমাৰ চৰকাৰৰ আগ্ৰহত আৰু ভাৰত চৰকাৰৰ প্ৰচেষ্টাত ইতিমধ্যে কাজিৰঙাৰ যাতে জন্তুসকলক আমি নিৰাপত্তা প্ৰদান কৰিব পাৰোঁ তাৰ বাবে আমগুৰিৰ পৰা আৰম্ভ কৰি কাজিৰঙাৰ সমীপৰ পানবাৰীলৈ 34.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ পদক্ষেপ লৈছে। এই প্ৰকল্পৰ খচৰা পৰীক্ষা নিৰীক্ষা আৰু অনুমোদনৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ক দাখিল কৰা হৈছে। এই এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ বাবে প্ৰকল্প ব্যয় 7,226 কোটি টকা প্ৰাৰম্ভিকভাৱে ধাৰ্য কৰা হৈছে। কাজিৰঙাত এই এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ সপোন আমাৰ যদি পূৰ্ণ হয় কাজিৰঙাৰ জন্তুসকলৰ জন্তু আদিৰ জীৱন আৰু মানুহৰ চলাচল দুইটাৰে ভাৰসাম্য ৰক্ষা কৰাত আমি সফল হ'ম। ৰাজ্যত চলি থকা হাতী মানুহৰ সংঘাতক লৈ
আমাৰ চৰকাৰ অতিশয় চিন্তিত আৰু এনে সংঘাত ৰোধ কৰাত আমি সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছো। হাতীৰ বাসস্থানৰ অৱক্ষয়ে হাতী মানুহৰ সংঘাতৰ মূল কাৰণ হিচাপে চিহ্নিত কৰি আমি সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী অভয়াৰণ্যক বেদখলৰ পৰা উচ্ছেদ কৰাৰ বাবে ব্যৱস্থা লৈছো। যোৱা কিছুদিনত লামডিং সংৰক্ষিত বনাঞ্চল, পাভ সংৰক্ষিত বনাঞ্চল আৰু বুঢ়া চাপৰি অভয়াৰণ্যৰ উচ্ছেদ চলাই ৰাজ্য চৰকাৰে ৫,২৯৯ হেক্টৰ মাটি বেদখলৰ পৰা মুক্ত কৰিছে। বেদখলৰ পৰা মুক্ত হোৱাৰ লগে লগে এই অঞ্চলবিলাকলৈকে পুনৰ বন্যজন্তুৰ প্ৰৱাহ ঘটিছে। হাতী মানুহৰ সংঘাত গুৰুত্বপূৰ্ণভাৱে হ্ৰাস হৈছে। বনাঞ্চল আৰু বনাঞ্চলৰ কাষৰীয়া অঞ্চলসমূহৰ মাজেৰে ৰেলপথ নিৰ্মাণৰ ফলত বহু পৰম্পৰাগত এলিভেট কৰিডৰৰ অৱক্ষয় ঘটিছিল আৰু বহুতো হাতীৰ মৃত্যু হৈছে। ৰাজ্যখনত যোৱা 10 বছৰত প্ৰতি বছৰত গড়ে 8টাকৈ হাতী ৰেলৰ খুন্দাত মৃত্যু হৈছে। ৰাজ্য চৰকাৰৰ বন বিভাগে অসমত 3টা ৰেল সংমণ্ডলৰ অন্তৰ্গত ৰেলৰ ওপৰেদি 33টা বিপদসংকুল পথ চিনাক্ত কৰি দুৰ্ঘটনাৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ বন বিভাগ, ৰেল আৰু শক্তি বিভাগৰ ঘনিষ্ঠ সহযোগিতাৰে কাম আৰম্ভ কৰিছে। मैं माननीय मंत्री भूपेंद्र यादव जी को बताना चाहता हूं कि असम में ऐसे 33 स्थान हैं जहां में हमारा रेलवे कनेक्टिविटी के लिए, रेल लाइन के लिए हाथी का जीवन का ऊपर बहुत खतरा आया है। हमारा साल में एवरेज 8 हाथी रेल का धक्का में मारा जाता है। इसलिए रेलवे का साथ हम लोग निरंतर संपर्क में हैं। यादव जी ने अपना भाषण में बताया है कि भारत सरकार भी रेलवे का साथ संपर्क में है। अगर रेल फॉरेस्ट हम लोग एक साथ काम कर सकता हूं तो हाथी को एक नया जीवन मिलेगा, ये मैं विश्वास करता हूं। मेरा विश्वास है कि आज गज उत्सव से पूरा भारत में जो हाथी के लिए एक नया चेतना जागृत होगा। इसी से हम हाथी का संरक्षण में हमारा सहायक होगा। हाथी और मानव का बीच में जो कॉन्फ्लिक्ट है उसको भी कम करने में हमें कामयाब मिलेगा। भारतवर्ष की महामहिम राष्ट्रपति महोदया का गज उत्सव में शामिल होना एक पूरा देश में गज संग्रह, एलिफेंट कंजर्वेशन के लिए एक बहुत बड़ा मैसेज है और मैं इसके लिए पुनः एक बार भारत की महामहिम राष्ट्रपति महोदया को धन्यवाद और आभार व्यक्त करता हूं। आज काजिरंगार जनसाधारणे, এই অঞ্চলৰ জনসাধাৰণে গজ উৎসৱত উপস্থিত হৈ ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াক যি সন্মান আৰু কৃতজ্ঞতা জনালে, তাৰ বাবে আজিৰ উপস্থিত সকলো ৰাইজকে পুনৰ এবাৰ মই ধন্যবাদ জনাইছো। অসম চৰকাৰৰ বন বিভাগক মই আজিৰ আয়োজনৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয়